নমস্কাৰ বন্ধুসকল তোমালোক সকলোকে স্বাগতম জনাইছো আমাৰ এটা নতুন ভিডিঅ'লৈ তোমালোকে চাই আছা দ্য ভইচ অফ লখিমপুৰ অফিচিয়েল আজি আমি আলোচনা কৰিবলৈ গৈ আছো বঙাইগাঁও জিলাৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ কথা তেন্তে বলা বন্ধুসকল আৰম্ভ কৰো আজিৰ ভিডিঅ' অসমবাসীলৈ মই মৰম যাচিলো অসমৰ এখন টান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি সৌজয় অসমৰ সকলো জিলাৰ ভিতৰতে বঙাইগাঁও জিলাখন এখন উল্লেখযোগ্য জিলা বঙাইগাঁও জিলাৰ সদৰ ঠাই হৈছে বঙাইগাঁও নামৰ চহৰখন যিখন চহৰে সমগ্ৰ অসমৰ ভিতৰতে চতুৰ্থ বৃহৎ নগৰৰ স্থান অধিকাৰ কৰি আছে এই নগৰখন পূৰ্বতে কোচ ৰাজ্যৰ ৰাজধানী আছিল বুলি জনা যায় এই চহৰখন প্ৰধানকৈ দুটা ভাগত বিভক্ত সেইকেইটা হৈছে বঙাইগাঁও মূল নগৰ আৰু নতুন বঙাইগাঁও এই চহৰখন অসমৰ ৰাজধানী দিছপুৰৰ পৰা 180 কিলোমিটাৰ দূৰত পশ্চিমে অৱস্থিত বড়োসকলৰ দাবীত 2005 চনত বঙাইগাঁও চহৰে ইয়াৰ এটা বিশাল অংশ চিৰাং জিলাক অৰ্পণ কৰিছে বঙাইগাঁৱত অসম তথা ভাৰতৰ এটা মুখ্য তেল শোধনাগাৰ আছে বঙাইগাঁও জিলাৰ পূবে বৰপেটা পশ্চিমে ব্ৰহ্মপুত্ৰ আৰু পশ্চিম আৰু উত্তৰে কোকৰাঝাৰ জিলাই আগুৰি আছে বঙাইগাঁও জিলাৰ মুঠ মাটিকালি হৈছে 2510 বৰ্গ কিলোমিটাৰ ইয়াৰ মুঠ জনসংখ্যা 7,32,639 জন জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত 425 জনকৈ আছে বঙাইগাঁও জিলাৰ মহকুমা তিনিটা সেইকেইটা হৈছে বঙাইগাঁও বিজনী আৰু উত্তৰ শালমৰা 2004 চনত বঙাইগাঁও জিলাৰ কিছু অংশ বড়োলেণ্ড টেৰিটৰিকেল কাউন্সিলৰ অধীনত নৱগঠিত চিৰাং জিলাৰ অধীনলৈ লৈ যোৱা হয় জিলাখন 4টা বিধানসভা সমষ্টিৰে গঠিত বিধানসভা সমষ্টিকেইটা হৈছে বঙাইগাঁও বিজনী উত্তৰ অভয়াপুৰী আৰু দক্ষিণ অভয়াপুৰী ইয়াৰ দক্ষিণ অভয়াপুৰী সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত বিজনী কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত আৰু বাকী তিনিখন বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত যাতায়াতৰ ক্ষেত্ৰতো জিলাখন যথেষ্ট আগবঢ়া অসমৰ আন ঠাইসমূহৰ দৰে জিলাখন অন্য ঠাইসমূহৰ সৈতে ৰেলপথ আৰু স্থল সেৱাৰ দ্বাৰা সংযুক্ত হৈ আছে বঙাইগাঁও চহৰখনৰ উত্তৰে আৰু দক্ষিণে ক্ৰমে 31 নং আৰু 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত অৱস্থিত সেই অনুসৰি ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰধান পথ তথা উপপথেৰে সংযোগ হৈ আছে সমগ্ৰ জিলাখন ৰেল ব্যৱস্থাৰ দ্বাৰাও জিলাখন অন্য ঠাইসমূহৰ সৈতে সংযোগ হৈ আছে জিলাখনৰ কেইটামান গুৰুত্বপূৰ্ণ ৰেলৱে ষ্টেচন হৈছে নিউ বঙাইগাঁও ৰেলৱে ষ্টেচন বঙাইগাঁও টাউন ৰেলৱে ষ্টেচন ইত্যাদি অৱশ্যে জিলাখনৰ ভিতৰত কোনো বিমানবন্দৰ নাই যদিও বঙাইগাঁও চহৰৰ পৰা বিমানেৰে যাতায়াত কৰিবলৈ 165 কিলোমিটাৰ দূৰত থকা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ যাব লগা হয় বঙাইগাঁও জিলাৰ শিক্ষা ব্যৱস্থাও যথেষ্ট আগবঢ়া বঙাইগাঁও জিলাৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে কথা পতাৰ আগতে বন্ধুসকল যদি এতিয়ালৈকে আপোনালোকে আমাৰ ভিডিঅ'টো লাইক কৰা নাই তেন্তে এটা লাইক কৰি দিব আৰু আপুনি কোনখন জিলাৰ পৰা চাই আছে কমেণ্ট কৰি নিশ্চয় জনাব বহুকেইখন গুৰুত্বপূৰ্ণ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ে জিলাখন আৱৰি আছে জিলাখনত থকা কেইখনমান গুৰুত্বপূৰ্ণ মহাবিদ্যালয় হৈছে বঙাইগাঁও মহাবিদ্যালয় বঙাইগাঁও পলিটেকনিক মহাবিদ্যালয় বঙাইগাঁও শিক্ষা মহাবিদ্যালয় বঙাইগাঁও আইন মহাবিদ্যালয় বীৰজোৰা মহাবিদ্যালয় কন্যা মহাবিদ্যালয় উপেন্দ্ৰনাথ ব্ৰহ্ম মহাবিদ্যালয় বঙাইগাঁও নৱাগত মহাবিদ্যালয় আৰু SR একাডেমি আজি উল্লেখযোগ্য জিলাখনত থকা কেইখনমান বিশ্ববিদ্যালয় হৈছে ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয় আৰু ছিকিম মণিপাল বিশ্ববিদ্যালয় জিলাখনত থকা উল্লেখযোগ্য চিকিৎসা প্ৰতিষ্ঠানসমূহৰ ভিতৰত চেইন আগষ্টাইন নাৰ্ছিং বিদ্যালয় আৰু নামনি অসম চিকিৎসালয় আৰু গৱেষণা প্ৰতিষ্ঠান উল্লেখযোগ্য বঙাইগাঁৱৰ মূল চহৰত মনোৰঞ্জনৰ উদ্দেশ্যেৰে মায়াপুৰী ছবিঘৰ নামেৰে এটা সুন্দৰ ছবিঘৰো অৱস্থিত বন্ধুসকল আজিৰ এই ভিডিঅ'টো আমি ইমানতেই সমাপ্ত কৰিব লাগিব যদি ভিডিঅ'টো চাই ভাল পালা তেন্তে লাইক কৰিবা কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা আৰু যদি চেনেলটোত প্ৰথম আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবা পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ ধন্যবাদ জয় অসম জয় হিন্দ
Right.